হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল কবিতা কছাৰীলৈকে সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। যিহেতু মোৰ বেছি ইমান খবৰ ভাল নহয়, কাৰণ আজি 2 দিন ধৰি মণিপুৰৰ এটা নিউজ পাই আহিছোঁ। তো ইমানেই লজ্জাকিত ছোৱালী হিচাপে নিজৰ এটা লাজ লাগি গৈছে এনে এটা ভিডিঅ' চাবৰ কাৰণে। কাৰণ যোৱা 4 মে' তাৰিখে এই ঘটনাটো ভাইৰেল হৈছিলে। তাত নেট প্ৰব্লেমৰ কাৰণে ভিডিঅ'টো দেখা পোৱা নাছিল। তো আজি 2 দিন ধৰি এই ভিডিঅ'টো বেছিকৈ ভাইৰেল হৈ আছে। এনে এটা ঘটনা মণিপুৰত কি কাৰণে হৈছে? এই পদক্ষেপটো আজি নৰেন্দ্ৰ মোদীয়ে বৰ্তমান বিজেপি চৰকাৰৰ দিনত কি কৰি আছে? যদি মোদী চৰকাৰে এনে এটা ভাল ডিচিশ্যন ল'লেহেঁতেন আজি দুমাহতে, তেতিয়া এনে এটা ডিচিশ্যন, এনে এটা পদক্ষেপ, এনে এটা পৰিস্থিতি কেতিয়াও নহ'লহেঁতেন। কাৰণ আজি কংগ্ৰেছ পাৰ্টি যদি ৰাহুল গান্ধীয়ে সেই ঠাইডোখৰত কেনে এটা ঘটনা হৈ আছে তাত চাবগৈ পাৰে, তেতিয়াহ'লে নৰেন্দ্ৰ মোদী যাই কিনে কিয় চাব পৰা নাই? আজি চন্দ্ৰায়ন পঠাব পাৰে, আজি AC ৰুমত থাকিব পাৰে, আজি ফ্লাইটত আহিব পাৰে। তো সেই ঘটনাৰ মানুহবিলাকৰ মাইণ্ড কনচেপ্টটো কি কাৰণে হৈ আছে, তাতে যাই কাৰণে কিয় এটা ডিচিশ্যন ল'ব পৰা নাই? আজি আমি ছোৱালী হিচাপে এটা সুৰক্ষিত নিজৰ এখন ঠাইডোখৰতো বিশ্বাস কৰিব নোৱাৰোঁ। কাৰণ তাত নিজৰ জনগোষ্ঠীৰ মাজতে যদি তেনেকুৱা এটা ঘটনা হৈ আছে ছোৱালীৰ ক্ষেত্ৰত, তেতিয়াহ'লে আন ৰাজ্যৰ ছোৱালী এজনী যদি যায়, তাতে কেনে এটা পৰিস্থিতি হৈ পৰিব? তো মোদীৰ চৰকাৰে নিজে যাই কেনে কিয় এটা ডিচিশ্যন ল'ব পৰা নাই? তেওঁৰ মুখখন কি কাৰণে বন্ধ হৈ আছে? আজি 2 মাহ ধৰি যে এনে এটা ঘটনা হৈ আছে, তাতে ইণ্টাৰনেট বন্ধ কৰাটোৱে দিয়া হৈছে কি কাৰণে? তো ৰাজ্যৰ 7 ভাই ভনীৰ ৰাজ্য মণিপুৰী এখন ৰাজ্য পৰে, সেই ঠাইখনৰ মানুহখিনি মিলামিছে কি কাৰণে নাই? মোৰ ফালৰ পৰা বিশেষ অনুৰোধ, যাতে মোদী চৰকাৰে যাই কেনে সেই মণিপুৰী ৰাজ্যখনৰ কনচেপ্টবোৰ মানুহৰ কি কাৰণে ধাৰণাবোৰ হৈ আছে, আপুনি এটা ডিচিশ্যন লওক, যাতে আগন্তুক যাতে এনেকুৱা ভিডিঅ' আগতে কেতিয়াও দেখা নাপাওঁ। আপোনালৈ মোৰ ইমানলৈকে অনুৰোধ থাকিল।